বুলেট লাগে কোনজনক বুলেট লাগে হাত দাঙি দে এই প্ৰমোদ ফুৰুকুত নাই অলপ হাঁহো নহয় জানো আমি হয়নে নাই ঠাণ্ডাৰ দিন অকমান টোপনিও লাগিছে প্ৰায় 12টা বাজে সকলো ভালে আছে নে নাই পিছপিনে সুধিছো ভালে আছে তাত লাইট নাই মই শুনিছো অহা কালি বোলে ইয়াত আমাৰ মুখ্যমন্ত্ৰী আহিব হয় নেকি নহয় জানো তো মুখ্যমন্ত্ৰী অহা কালি আহাৰ আগতে অকমান মুখ্যমন্ত্ৰীৰ অলপমান মিমিক্ৰি শুনিব নেকি শুনিবনে নাই আমাৰ অতিকৈ জনপ্ৰিয় ভাৰতবৰ্ষৰ বৰ্তমান একেবাৰে শীৰ্ষ নেতা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ স্ক্ৰীন নেম হেমন্ত বিশ্বকৰ্মা বুলি মই টিভিত আপোনালোকে দেখিবলৈ পাইছে আৰু আপোনালোকক জনাবলৈ পাই খুব সুখী হৈছোঁ যে মই অসমৰ বিভিন্ন টিভিত স্যাটেলাইট চেনেলত বহু ৰাজনৈতিক নেতাৰ চৰিত্ৰ কৰি আহিছোঁ ইতিমধ্যে বহু মৰম দিছে অসমৰ ৰাইজে গতিকে এইবাৰ আমাৰ অকমান জুম কৰিব দে কেমেৰা চেহেৰাৰ পিনে তো মই অকমান ছাৰ প্ৰথমতে আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ এটা হাঁহি মাৰি দিম দেই হাত চাপৰি মাৰি তেওঁক আগজাননী দিয়ক অকমান বাবাহঁত ভালে আছা তই ইয়াত মই ডিমাকুছিৰ যিটো সাহিত্য সভাত আহি যি ধৰণৰ ৰাইজৰ উষ্ম আদৰণি পাইছে সেইটো আৰু পাহৰিব নোৱাৰো হয়নে নাই এই জানুৱাৰী মোৰ অকমান দেখি গণ্ডগোল হৈ গ'ল এই জানুৱাৰী মাহৰ এই পুহমাহীয়া ঠাণ্ডাত ভাইটিহঁত ভালে আছা লুকাই লুকাই কি চাদা তাদা মাৰি আছা নেকি তো এই জানুৱাৰী মাহৰ ঠাণ্ডাত ৰাইজে যেনেকে ইয়াত বহি আছে এইটো কিন্তু সঁচাকৈ শলাগ ল'বলগীয়া বাইদেউ ভালে আছে আপুনি কেঁচুৱা ল'ৰাজনক সুধিছো ভালে আছে আপোনাক সুধিছো ভালে আছে অৰুণোদয় পাইছে নে নাই পাইছে ন তো মই খুব সুন্দৰভাৱে ইয়াত সাহিত্য সভাৰ যিটো এটা মঞ্চ ডিমাকুছি খুব সুন্দৰভাৱে ইয়াত অনুষ্ঠান কৰা গৈছে মই ধন্যবাদ দিছোঁ সমূহ কৰ্মকৰ্তা ইয়াত সাহিত্য সভাৰ লগত জড়িত যিমানখিনি ব্যক্তি আছে লগতে আমাৰ শৰৎ নাৰ্জাৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন দিছোঁ আৰু এই অনুষ্ঠানটো যাতে ইতিহাস ৰচি মই তাৰে কামনা কৰিছোঁ এইখন অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সকলোৱে এটা জোৰকৈ হাত চাপৰি মাৰিব লাগে পটাপট মাৰি দিয়ক হয়নে নাই মই ইয়াত আঁচনি বিভিন্ন আঁচনি আছে মই এতিয়া নকওঁ ঠিক আছে অসমত এটা কথা বিখ্যাত বিহুত নাচনি গৰমত বিচনী আৰু মামাৰ আঁচনি হয়নে নাই ইয়াত ভাগিনসকল আছে নে নাই ওচৰত আছে মাত দে তহঁতে কিয় মনে মনে আছ দে তই ভাইটি এক বটল পানী দিবি আছে অকল পানীয়ে দিবি দে ভাগিনসকলৰ কিবা লাগে নেকি পটাপট ক কাৰণ এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহিলে কিন্তু মই ইয়াত নাথাকো মই গুচি যাম হয়নে নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ঠিক নাই ক'ত কথা কি কৈ দিয়ে ডাইৰেক্ট কোৱা মানুহ হয়নে নাই মই হাগ্ৰামা অহাৰ আগে আগে মই ইয়াৰ পৰা গুচি যাম মোৰ ভাগিনসকলক সুধিছো কিবা ক'বলগীয়া আছে কিবা লাগে নেকি তহঁতক বুলেট লাগে কোনজনক বুলেট লাগে হাত দাঙি দে তোক বুলেট লাগে তই অকমান থিয় হৈ দে বুলেট লাগাজনক বাবা তোৰ যিটো বডি তোক যদি মই বুলেট দিম মোৰ ভয় লাগিছে তই বুলেট চলাবি নে বুলেটে তোক চলাব ঠাণ্ডা পানী ইয়াতকে আৰু কি লাগে যি নহওক সকলোকে আৰু এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ
অহা কালি যাতে আৰু ইয়াতকে বেছি মানুহ হয় আৰু ইয়াতকে বেছি এনজয় হয়নে নাই আকৌ এবাৰ হাত তালি মাৰ মই ইয়াৰ পৰা বিদায় মাগিছো কাৰণ এতিয়া হাগ্ৰামা আহিব আৰু হাগ্ৰামা আহিলে মই নাথাকো দা হাই ভালে আছে নাই মানুহবিলাক এই হাঁহি আছে ভালে আছে নাই হাই থে 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 दा ভাত খাইছে নাই ফাইটো ভাত খাইছে না থে এই প্রমোদ ফরুকুত নাই খুদ খুল চিনহক 64 66 না 64 মানে কিমান 66 ফৰ সাহিত্য সভা ইমান ধুনীয়া মই নাই তথাপিও ইমান ধুনীয়া কৰিছে না থে আৰু মই ভাবে যে ফৰ সাহিত্য সভা এই অনুষ্ঠানটো আৰু ভাল হোক না হয়নে নাই হেই চাঙৰীয়া থুপুনি মাৰি আছে না হেইটো থুপুনি মাৰি আছে ক'ত টাইম কি কৰি আছে ফেচবুক কৰি আছে নাকি যি নহওক এই ফোনটি কি মোবাইল না কোন চেনেল ফৰাইছে কোন চেনেল এই পিছফালে ভালে আছে নাই এই পিছফালে মোবাইল মাৰি আছে আজিকালি মানে কি ল'ৰা ছোৱালী খালি মোবাইল না খালি অনলাইন ভিডিঅ' কল এই কোন মাষ্টৰ ৰাতি 1 বজালৈ অনলাইন ক্লাছ কৰায় কোন মাষ্টৰ ওর নাম ঠিলে হল না যি নহওক মই আজি এই সাহিত্য সভা ডিমাকুচি আহিব পাই বহুত ভাল লাগিছে আৰু মানে যিমান ইয়াত মানুহ আছে সবকে ধন্যবাদ দিছে ঠাণ্ডা খাম নাই নাকি ঠাণ্ডাটো হ'বই নাকি উপায় নাই ভাত খাইছে নাই সেইটো টুপি পিন্ধা ভাত খাইছে না কি খাইছে খাওনি নাকি যি নহওক বেছি কথা খোৱাও ভাল নহয় কোকৰাঝাৰ পৰা চিংখাৰ আহিছে মোৰ খৰচ ওচৰত থাকে থেপৰ খাও জানে কোকৰাঝাৰ চিংখাৰ আহি আছে একদম আমি এক লগত সব মিলি চুলি নাচিবৰে নাই মাঠে নাই সব থেমেজ মাঠে নাই পিছফালে এই ফাইটবিলাক আছেনে নাই থে এইবাৰ মানে মই চত থাকে মানে আমাৰ এক CM সৰ্বানন্দ ঠাকুৰীয়াক মাতিছে দেই ডাইৰেক্ট সৰ্বানন্দ ঠাকুৰীয়াৰ কাৰণে হাত থালি মাৰিব লাগে চোৰকে মই পিঠাই লৈছে সেই পৰহাৰণী মোৰ শ্ৰদ্ধা ডিমাকুচিবাসী আইক আপোনালোক ভালে আছে নাই আজি এই পবিত্ৰ ক্ষণত 64তম বড়ো সাহিত্য সভাৰ এই পবিত্ৰ মঞ্চত এনেকুৱা অনুষ্ঠান মোক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে সঁচাই মই আন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজ মই বিচাৰোঁ যে এইখন বড়ো সাহিত্য সভাৰ যিটো মঞ্চ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে জাকত জিলিকা হৈ ৰয় তাৰে বাবে মই কামনা কৰিছোঁ আৰু এটা কথা ক'ম যিসকল ইয়াত ডেকা ল'ৰা বিয়া পতা নাই আৰু ডেকা ছোৱালীবোৰ ইয়াত বহি থকা ধুনীয়া মেকআপ কৰি আহা যিসকলে বিয়া পতা নাই এই বড়ো সাহিত্য সভাত তোমালোকে যাতে নিজৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নতুন যাতে লগ পাইছেনে নাই এই বড়ো সাহিত্য সভা অহাকালি ইয়াতকে 10 গুণ 1000 গুণ বেছি মানুহ হ'ব নিজৰ চিলেকশ্যন কৰি ল'বা দেই এই বছৰ 2025ৰ ভিতৰত যাতে তোমালোকে সোনকালে বিয়া পাতি লোৱা বহলাসকলক কৈছোঁ ঠিক আছে আকৌ এবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইয়াৰ পিছত বহু ছিংগাৰ আছে ইতিমধ্যে আপুনি হাগ্ৰামা মহিলাই ডাঙৰ শুনিছে আমাৰ CM ছাৰক শুনিছে নহয় জানো ইয়াৰ পিছত ছিংগাৰ আছে
আমি ছিংগাৰ অনুষ্ঠান উপভোগ কৰিম ধন্যবাদ নমস্কাৰ জয় অসম भिडिअखौ नायनायनि थाखाय साबायखर गोजोन्थों মই বিদায় লোৱাৰ আগতে